মই আছোঁ বৰ্তমান মইনী সমষ্টি নকচাৰী এই মৌজাৰ উত্তৰ পূব গাঁও পঞ্চায়তৰ এই ঘৰ ৰাজেন গগৈ দুদিনমানৰ আগত সন্ধিয়া সময়ত তেখেতক ক'ভিড পজিটিভ ইতিমধ্যে ধৰা পৰিছে আৰু য'ত মেডিকেল কলেজলৈ তেখেতক লৈ যোৱা হৈছে আৰু আজি তেখেতৰ ঘৰটো চিল কৰি দিয়া হৈছে আৰু কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে। 11জনীয়া পৰিয়াল এনেকুৱাকৈ তেওঁলোক আবদ্ধ হৈ আছে ভিতৰত। কিন্তু ৰাজেন গগৈ সংস্পৰ্শত আহিছিল এই অঞ্চলৰ বহু এনেকৈ মৃত্যু কুটুমৰ লগত। আপোনালোকক এটা দৃশ্য দেখাওঁ। এওঁলোকৰ সংস্পৰ্শত অহা যিমান পৰিয়াল তেওঁলোকক কোৱা হৈছিল যে আপোনালোকে হোম কোৱাৰেণ্টাইন হৈ থাকিব, ঘৰৰ যিটো দুৱাৰ তাৰ পৰা 14 দিনৰ কাৰণে ওলাই নাহিব। কিন্তু আশ্চৰ্যজনক বিষয়, তেওঁলোকক স্ৱাব টেষ্ট কৰিবলৈ স্বাস্থ্য বিভাগৰ লোক সেই গাঁওখনলৈ সেই ঘৰটোলৈ যাব লাগিছিল আৰু তাত গৈ স্ৱাব টেষ্ট কৰিব লাগিছিল। কিন্তু স্বাস্থ্য বিভাগৰ ইয়াত আজি যিটো পৰিৱেশ, এই পৰিৱেশটো আপোনালোকক দেখাব বিচাৰিছোঁ। তেওঁলোকক কৈছে আপোনালোকে একো নাই, থাকিব কৈছিলোঁ হয় 14 দিন, কিন্তু এতিয়া স্ৱাব টেষ্ট কৰিবলৈ আপোনালোকৰ আমাৰ গাড়ী যাব নোৱাৰিম, মানুহ যাব নোৱাৰিম, আপোনালোকে ওলাই গুচি আহক। মানে তেওঁলোক যদি ক'ভিড এক্টিভ ৰোগী হৈও আছে তেওঁলোকে আপোনালোকে বিয়পাই আহক। তেওঁলোকে 2 কিলোমিটাৰ 3 কিলোমিটাৰ খোজকাঢ়ি আজি এতিয়া স্ৱাব টেষ্ট কৰিবলৈ ৰাজেন গগৈৰ লগত সংস্পৰ্শত অহা লোকসকল যিসকল থাকিব কোৱা হৈছিলে নিজ নিজ ঘৰত হোম কোৱাৰেণ্টাইন হিচাপে, তেওঁলোকৰ ঘৰৰ পৰা ওলাই আহিবলৈ কোৱা হোৱা নাছিল। কিন্তু তেওঁলোকে এতিয়া ওলাই আহি এনেকৈ শাৰী পাতি আজি 2-3 কিলোমিটাৰ দূৰ খোজকাঢ়ি আহি পেলাই এই স্ৱাব টেষ্ট কৰিব লগা হৈছে। অৰ্থাৎ স্বাস্থ্য বিভাগৰ লোক তাত যাব লাগিছিল, যেনে সংক্ৰমণৰ বৃদ্ধি নহয় বা ক'ভিড যদি আছে ক'ভিড আৰু বাহিৰলৈ নাহক, এই কথাটো হ'ব লাগিছিল। কিন্তু স্বাস্থ্য বিভাগৰ যিটো ফোঁপোলা স্বৰূপ অন্যতম, আকৌ পুনৰ ৰাজেন গগৈ গৃহৰ এই লোকসকলৰ সংস্পৰ্শত অহা লোকসকলৰ আজি এই ঘৰৰ পৰা ওলাই আহি হোম কোৱাৰেণ্টাইন থাকিবলৈ কোৱাৰ পিছতো স্বাস্থ্য বিভাগে কৈছে আপোনালোকে ওলাই নাহিব, আকৌ কৈছে ওলাই আহক, আৰু আহি পেলাই এই শাৰী পাতি স্ৱাব টেষ্ট এতিয়া দিব লগা হৈছে। ইয়াতে কি দৃশ্য ৰাইজে বুজক। নকচাৰী মডেল হস্পিটেলত মই আছোঁ। এয়া আইচলেশ্যন চেণ্টাৰত পৰা হৈছে। ইয়াত যদি চাই আপোনালোকে ইয়াত গাৰু নাই, ইয়াত গাৰু নাই, ইয়াত গাৰু নাই, সেইটো গাৰু আছে, ইয়াত গাৰু নাই, ইয়াত গাৰু আছে, ইয়াত গাৰু নাই। অৰ্থাৎ 6টা বিচনা, ইয়াত গাৰু আছে মাত্ৰ 2টা, 4টাত গাৰু নাই। ইয়াত যদি চাই বহি আছে, ইয়াত চকী আছে, ইয়াত কোনো মানুহ নাই। মগ থাকিব লাগে, ইয়াত এটা বাল্টিং থাকিব লাগে, মগ বাল্টিং এনেকুৱা নাই। ইয়াত তুমি যিমান চাফা হ'ব লাগে চাফা নাই। ক'ত ঘৰ? হা? চিনামৰা। ক'ভিড পজিটিভ। অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ পুনৰ আজি উন্মোচিত হ'ল মইনী সমষ্টি নকচাৰী মডেল হস্পিটেলত। মই ইয়াত আহি যেতিয়া অৱগত হ'লোঁ আইচলেশ্যন চেণ্টাৰ নকচাৰী মডেল হস্পিটেল 50খন বিচনাযুক্ত চিকিৎসালয় ইতিমধ্যে স্বাস্থ্য বিভাগে আইচলেশ্যন চেণ্টাৰ হিচাপে লৈছে। মই ইয়াত চাব আহিলোঁ কেনেধৰণে ব্যৱস্থা, আৰু মই ইয়াত স্বাস্থ্যকৰ্মী, ইয়াত চিকিৎসাকৰ্মী, ইয়াত নিৰাপত্তাৰক্ষী তেওঁলোকৰ লগত বাৰ্তালাপ কৰিম। খোৱা বোৱা, পানীৰ ব্যৱস্থা, ইয়াত থকা মেলা কেনে হৈছে এইবোৰ চাবলৈ মই বোলো তেওঁলোকৰ লগত বাৰ্তালাপ কৰিম। যেতিয়া ইয়াত আহি পালোঁ স্বাস্থ্য বিভাগৰ ইয়াত কোনো বিষয়া, কোনো চিকিৎসাকৰ্মী, কোনো সুৰক্ষাকৰ্মী কাকো যেতিয়া দেখা নাপালোঁ, মই যেতিয়া ভিতৰলৈ প্ৰৱেশ কৰিলোঁ কাকো দেখা নাপালোঁ। আৰু এটা দুৱাৰ যেতিয়া খোলা দেখা পাইছোঁ, সেই দুৱাৰেদি মই যেতিয়া ভিতৰত প্ৰৱেশ কৰিলোঁ তেতিয়া মই ক'ভিড ৰোগী যিসকল ইতিমধ্যে ইয়াত ৰখা হৈছে, ক'ভিড ৰোগীৰ একেবাৰে কাষ চাপি গ'লোঁ। মই ভাবিলোঁ তেওঁলোক মিস্ত্ৰী বা তেওঁলোক এই বিচনা বা গাৰু এইবোৰ ঠিক কৰিবৰ কাৰণে চাগে আইচলেশ্যন চেণ্টাৰৰ কোনো চাগে লোক আহিছে, সেই তেওঁলোকৰ লগত মই কথা পাতি আছোঁ। মই তেওঁলোকক সুধিলোঁ আপোনালোকক চিনি পোৱা নাই? বোলে আমি ক'ভিড পেচেণ্ট, ক'ভিড এক্টিভ। মইতো আচৰিত হৈ গ'লোঁ। মই একেবাৰে নিলগত একদম ওচৰৰ পাই গ'লোঁ তেওঁলোকক। এই আশ্চৰ্যজনক বিষয়, এটা আইচলেশ্যন চেণ্টাৰ ইয়াত অসম চৰকাৰে কৰিছে, নকচাৰী মডেল হস্পিটেল 50খন বিচনাযুক্ত চিকিৎসালয়। ইয়াত নিৰাপত্তা ৰাখিব লাগিছিলে নাই? ইয়াত চিকিৎসক থাকিব লাগিছিলে নাই? ইয়াত স্বাস্থ্যকৰ্মী থাকিব লাগিছিলে নাই? ইয়াত না নিৰাপত্তাৰক্ষী, না স্বাস্থ্যকৰ্মী, না চিকিৎসাকৰ্মী, কোনো এজন নাই। এতিয়ালৈকে ইয়াত নকচাৰী মডেল হস্পিটেলত 7জন নে 8জন ডক্তৰ, এজনো চিকিৎসক। এতিয়া দুপৰবেলা, এতিয়া 11টা বাজিব হৈছে, এতিয়ালৈকে ইয়াত কোনো চিকিৎসাকৰ্মী কোনো নাই। আশ্চৰ্যজনক বিষয়, ইয়াত নকচাৰী মডেল হস্পিটেলত দৈনিক ইয়াত 200-300 ইয়াত গাঁৱৰ চাহ বাগানৰ লোক আহে নিজৰ লোকসকলৰ চিকিৎসা কৰিবলৈ, নিজৰ আপোনসকলক চিকিৎসা কৰিবলৈ। তেওঁলোকে যদি আহি পেলাই ইয়াত নাৰ্ছ ডক্তৰক বিচাৰে, যদি কোনো মাত নলগায়, তেওঁলোকে অন্য দুৱাৰ এটা খোলা আছে, সেই দুৱাৰেদি যদি তেওঁলোকে ডক্তৰ নাৰ্ছক বিচাৰি পেলাই গুচি যায়, তেওঁলোকে কাক পাব? তেওঁলোকে ডক্তৰ নাৰ্ছক নাপায়, ক'ভিড ৰোগীক পাব। আৰু তেনেকৈ যদি সংক্ৰমণ বৃদ্ধি হয়, ইয়াৰ বাবে দায়ী কোন? অন্যতম অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ মইনী সমষ্টি নকচাৰী মডেল হস্পিটেলত পুনৰ ৰাইজে এতিয়া দেখা পাইছে।